বিপি আছামিজ ক্লাছেছ চেনেলটোলৈ পুনৰ স্বাগতম ছাত্ৰ ছাত্ৰীসকল। আজি অষ্টম শ্ৰেণীৰ অংকুৰণৰ পাঠ নম্বৰ 4 জাগা জননীৰ সন্তান। এইটো এটা গীত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ। এই গীতটো ক্ৰিয়াকলাপৰ প্ৰথম প্ৰশ্নটোতেই দিছে যে গীতটো সুৰ লগাই গোৱা। মই অকণমান গুণগুণাইছোঁ, গতিকে তোমালোকে এনেধৰণে চেষ্টা কৰিবা, খালি তাল মান ৰাখি পেলাই গাব লাগিব। গতিকে মই লাহে লাহে গাইছোঁ, তোমালোকে তাল মান হ'বলৈ হ'লে অকণমান খৰকৈ গাব লাগিব। এইখিনি তোমালোকে অন্য ক'ৰবাৰ পৰা চাই বা শিকি ল'বা দেই। ঠিক আছে, শুনা। জননীৰ সন্তান জাগা 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 শক্তিমান, জাগা মাতৃপ্ৰাণ। জননীৰ সন্তান জাগা 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 শক্তিমান, জাগা মাতৃপ্ৰাণ। জননীৰ সন্তান মৃত্যু গছকিয়া নাজয় যিনি, মৃত্যু গছকিয়া নাজয় যিনি। করি দূর যে অভিযান, জাগা মাতৃপ্রাণ। জননীর সন্তান। এনেকৈ অকণমান এইটো কবিতাটো আকাৰত তোমালোকক দিছে, কিন্তু গীত আকাৰত গাবলৈ হ'লে এনেকৈ গাব লাগিব। খালি তোমালোকে তাল মানটো ৰাখিবলৈ হ'লে অকণমান খৰকৈ গাব লাগিব। মই অকণমান গাই দিলোঁ, তোমালোকে পিছৰখিনি নিজেই চেষ্টা কৰিবা দেই। লগতে বিপি আছামিজ ক্লাছেছ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। বাই বাই, থেংক ইউ।